বৰপেটাৰ পাটবাউখীৰ মা মনসা মন্দিৰ প্ৰেক্ষাগৃহত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ডক্টৰ বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰৰ ৬৭তম মৃত্যুতিথি পালন। সংবিধান প্ৰণেতা ভাৰত ৰত্ন ডক্টৰ বাবা চাহেব ভীমৰাও ৰামজী আম্বেদকাৰ দেৱৰ ৬৭তম মৃত্যুতিথি বুধবাৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত পাটবাউখীত শ্ৰী শ্ৰী মা মনসা মন্দিৰ প্ৰেক্ষাগৃহত পালন কৰা হয়। আম্বেদকাৰৰ ৬৭তম মৃত্যুতিথি উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ অনুষ্ঠানৰ লগতে এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ দাসে। প্ৰতিনিধি সভাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস আৰু সম্পাদক জিতু কাকতিৰ লগতে প্ৰতিনিধিসকল উপস্থিত থাকে। পৰৱৰ্তী সময়ত সংবাদমেল সম্বোধন কৰি কিছু মন্তব্য আগবঢ়ায়। ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, সৃষ্টি নিশ্চিতভাৱে হ'ব। আৰু যিসকল শিল্পী, সাহিত্যিক বা যিসকল বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানলৈ মাতিছে সকলোকে আমি আজি বৰপেটাৰ পৰা আহ্বান জনাইছোঁ, কোনেও যাতে এই কাৰ্যৰ লগত এই তথাকথিত অধিৱেশন বা তথাকথিত সভা সমিতিৰ লগত জড়িত নহয়। অন্যথা কিন্তু আমি তেওঁলোকক কিন্তু জাতিদ্ৰোহী বা অনুসূচিত জাতিৰ নামত বিভাজন কৰা শক্তি বুলি কিন্তু গণ্য কৰিবলৈ বাধ্য হ'ম। তেওঁলোকৰ বিৰুদ্ধে কিবা আইনী ব্যৱস্থা ল'ব নিশ্চিতভাৱে আজি যিহেতুকে আমি এই পত্ৰ লাভ কৰিছোঁ, ইয়াৰ পিছত আজি নিশাৰ ভাগত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা বহিব। এই সভাৰ সিদ্ধান্ত লয় তেওঁলোকৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা ল'ম, নিশ্চিতভাৱে লোৱা হ'ব। আৰু অসমৰ ৰাইজে ইতিমধ্যে জানে যে এই অধিৱেশন কেতিয়াও সফল নহয়, কাৰণ নাৰী কেলেংকাৰী আৰু নিজৰ পুত্ৰ, নিজৰ পত্নীক বিশ্বাসঘাতকতা কৰি বেলেগৰ বিবাহিত পত্নী আৰু কন্যাক অপহৰণ কৰি নিয়া মানুহে জাতিটোক কি বিশ্বাস দিব? নিজৰ পুত্ৰ আৰু পত্নীক যি বিশ্বাস দিব নোৱাৰে, যি বিশ্বাসঘাতকতা কৰে, তেওঁলোকে অনুসূচিত জাতিৰ ৪০ লাখ মানুহৰ কি নেতৃত্ব দিব অসমৰ ৰাইজে ভালদৰে জানে। আৰু সেইবাবে আমি এই অধিৱেশন কেতিয়াও সফল নহয়, এইটো নিশ্চিত। আৰু কেৱল মাথো টকা পইচা সংগ্ৰহ কৰি মুনাফা আদায়ৰ বাবে, ৰাজনৈতিক মুনাফা আদায়ৰ বাবে এই কাৰ্য কৰিছে বুলি আমি স্পষ্ট হৈ পৰিছোঁ। আৰু সেইকাৰণে আজি আমি প্ৰত্যাহ্বান জনাইছোঁ। আজি গোটেই নিশা ইয়াতে অনুষ্ঠান অনুষ্ঠিত হ'ব। সাংবাদিক বন্ধুসকলে নিশ্চয় কেইমিনিটমানৰ পিছতে অনুষ্ঠান আজি সংবাদমেল পৰিৱেশন কৰিবই। গতিকে এই সংবাদমেলৰ তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ, যদি বুকুত দম আছে, যদি তেওঁলোক প্ৰকৃত অনুসূচিত যুৱস্থাপন হয়, আজি গোটেই নিশা ইয়াত কাৰ্যসূচী চলিব, সাংস্কৃতিক চলিব। এজন কৰ্মকৰ্তা আহি ইয়াত উপস্থিত হওক, তেওঁলোকক আমি চেলেঞ্জ কৰি দেখোঁ। তেতিয়া আমি বুজিম যে আমি তেওঁলোকে প্ৰকৃততে অনুসূচিত যুৱস্থাপন হ'ম। অনুসূচিত যুৱস্থাপন নহয়। এতিয়ালৈকে যিকেইজন ব্যক্তিৰ নেতৃত্বত আৰু বৰপেটাৰ ৰায়তপাৰাৰ এজন তথাকথিত অনুসূচিত জাতিৰ নেতাৰ নামবিলাক ক'বলৈ আচলতে মোৰ ভাল লগা নাই। তথাকথিত নেতাৰ উদগনিত ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে এই অধিৱেশনখন আয়োজন কৰি আমাৰ সংগঠন ভাগ ভাগ কৰিব বিচৰা হৈছে। 2021 চনৰ 16 চনৰ 21 ফেব্ৰুৱাৰীত আমাৰ নেতৃত্বত, আমাৰ আদৰ্শৰে এই সংগঠন জন্ম হৈছিলে। এতিয়া মই দেখা পাইছোঁ ইয়াত তেওঁলোকে চিঠি যিটো ড্ৰাফ্ট লিখিছে, এই ড্ৰাফ্টটো আমি নিজ হাতেৰে লিখা ড্ৰাফ্ট আছিলে। অৰ্থাৎ এওঁলোকে আমাৰ আদৰ্শ, আমাৰ প্ৰতীক চিহ্ন, আমাৰ সংগঠনৰ নাম আৰু আমি হাতেৰে লিখা চিঠিৰ ড্ৰাফ্টকেইটা চুৰ কৰিছে। এই চৌৰ্য কাৰ্যত বৃত্তিত লিপ্ত হোৱা এইকেইজন মানুহক বৰপেটাত কোনেও আশ্ৰয় নিদিয়ে বুলি মই খুব ভালদৰে আমি বুজি পাওঁ, অনুসূচিত যুৱত্ব পৰিয়াল অসমে। আৰু এই অধিৱেশনত যিসকল বিশিষ্ট ব্যক্তি নিমন্ত্ৰণ কৰিছে, সকলোকে এটা আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে এই অধিৱেশন বা অধিৱেশনৰ নামত তেওঁলোকে আমাৰ সংগঠন বা জাতিটোৰ নামত যি কালিমা সানিছে, কলংক আনিছে, এই কাৰ্যত জড়িত নহ'ব। যদি জড়িত হয় তেতিয়াহ'লে আমি ভাবি ল'ম এইসকল জাতিদ্ৰোহী ব্যক্তি হৈ পৰিব। কাৰণ অনুসূচিত জাতি যুৱস্থাপন অসম এই সংগঠনটো আজি ইয়াত শ্ৰদ্ধাঞ্জলি যি অনুষ্ঠান পাতিছোঁ, এই অনুষ্ঠানে পাতিছোঁ। বিগত সময় 8 বছৰ অসমব্যাপী আমি কাম কাজ কৰি আছোঁ। অকল অসমতে নহয়, নতুন দিল্লীত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, আহি থকা দিনত আমি কাৰ্যসূচী ৰূপায়ণ কৰিম। গতিকে কেইজনমান বহিষ্কৃত নাৰী কেলেংকাৰী জড়িত থকা ব্যক্তি নামবিলাক আচলতে ল'বই বিচৰা নাই, কাৰণ তেওঁলোকে ইমান চৌৰ্য কাৰ্যত লিপ্ত হৈছে। তেওঁলোকে আমাৰ আদৰ্শ চুৰ কৰিছে, গতিকে যি মানুহে লোকৰ আদৰ্শ চুৰ কৰি এটা অনুষ্ঠান গঢ়ি দিলে বিচাৰে, সেই মানুহৰ প্ৰতি আমাৰ কোনো ধৰণৰ খং ক্ষোভ নাই। কেৱল তেওঁলোকৰ প্ৰতি আমাৰ কি আছে, উত্তৰ জন্মিছে, দয়া জন্মিছে আৰু ঘৃণা জন্মিছে। পুনৰবাৰ কৈছোঁ, যিকেইজন বৰপেটাৰ কেইটামান দালাল প্ৰকৃতিৰ
যুৱক আৰু আমাৰ সংগঠনৰ বহিষ্কৃত ব্যক্তিয়ে কেৱল ৰাইজক বিপদে পৰিচালনা কৰি টকা পইচা ব্যক্তিগত মুনাফা আদায় কৰা আৰু ৰাজনীতি কৰিবলৈ এই কাম কৰিছে। তেওঁলোকক আমি সকীয়াই দিছোঁ এনেধৰণে অনুসূচিত জাতি যুৱস্বাস্থ্য পৰিষদক। কাৰণ অসমৰ ক'তো এনেকুৱা ঘটনা ঘটা নাই, ক'তো এনেকুৱা ভিত্তি নাই তেওঁলোকৰ। কেৱল মাথো বৰপেটাতে আহিছে। আৰু বৰপেটাত অহাৰ কাৰণটো কি? বৰপেটাত অহাৰ কাৰণটো হ'ল ৰায়তপাৰাত অনুসূচিত জাতি আৰু কৈৱৰ্ত এটা সংগঠনৰ নামত থকা এজন তথাকথিত ভণ্ড দালালে আৰু যিজন দালাল ৰায়তপাৰা বাসিন্দা হৈ আকৌ এই অনুষ্ঠান ভাগি বন্ধ কৰিবলৈ আমাৰ জিলা কমিটিৰ ওচৰত যোৱা সময়ত কেইবাবাৰ আহিছিলে। আমি সেই অসম কেন্দ্ৰীয় সমিতি, বৰপেটা জিলা সমিতি আৰু অসমৰ বিভিন্ন জিলাৰ পৰা অহা আমাৰ জিলা সমিতিসমূহৰ সতীৰ্থবৃন্দ আজি সময়ত উপস্থিত আছে। ইতিমধ্যে আপোনালোক সকলো অৱগত হৈছে যে আজি ভাৰতৰত্ন মহান দলিত পিতৃ, দেশ নিৰ্মাণৰ মূল কাণ্ডাৰী, সংবিধান প্ৰণেতা ডক্টৰ B.R. আম্বেদকাৰ ডাঙৰীয়াৰ 67জন জন্মদিবস উপলক্ষে আমি অনুসূচিত জাতি যুৱস্বাস্থ্য পৰিষদ অসমে বৰপেটা জিলা কমিটিৰ সহযোগত পাটবাউসীত এদিনীয়া বনাৰ্য কাৰ্যসূচীৰে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি দিৱসৰ পুৱা 9 বজাত আমি পৰিষদৰ পতাকা উত্তোলন কৰোঁ। 9:30 বজাত বৰপেটাৰ এগৰাকী বিশিষ্ট নাগৰিক, সমাজকৰ্মী, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি প্ৰদীপ কুমাৰ দাস ডাঙৰীয়াই আম্বেদকাৰ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ অনুষ্ঠানেৰে কাৰ্যসূচী শুভাৰম্ভ ঘটায়। ইয়াৰ পিছত স্থানীয় পাটবাউসী গাঁও পঞ্চায়তৰ সভানেত্ৰী ববিতা দাসে বৃক্ষৰোপণ কাৰ্যসূচীৰে তৃতীয় কাৰ্যসূচী ৰূপায়ণ কৰে। অৱশ্যে বিশেষ পৰিস্থিতিগত কাৰণত আৰু ইয়াৰ স্থানীয় বিদ্যালয়বিলাকত চলি থকা বছৰেকীয়া পৰীক্ষা বা ছমহীয়া পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আমি দিনৰ ভাগত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন প্ৰতিযোগিতাসমূহ স্থগিত ৰাখিবলগীয়া হ'ল। কিছুক্ষণৰ পিছত মুকলি মঞ্চত আয়তীসকলৰ বা মহিলাসকলৰ নাম পৰিৱেশন হ'ব আৰু নিশাৰ ভাগলৈ মুকলি সভা অনুষ্ঠিত হ'ব। এই সভাত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয় যুৱস্বাস্থ্য পৰিষদ, বৰপেটাৰ স্থানীয় নেতৃস্থানীয় ব্যক্তিসকল আৰু বিভিন্ন বক্তাই আহি পেলাই এই মুকলি সভাত অংশগ্ৰহণ কৰিব। আৰু এই সভাতেই ৰাজ্যখনৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস ডাঙৰীয়াক ডক্টৰ B.R. আম্বেদকাৰ সোঁৱৰণী সমন্বয় বঁটা 2023 প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আৰু নিশাৰ ভাগলৈ উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ আৰু স্থানীয় আৰু আমন্ত্ৰিত শিল্পীসকলে গীত পৰিৱেশন কৰিব। গতিকে আজি যি বৰ্ণাঢ্য দিনজোৰা কাৰ্যসূচী এই সম্পৰ্কত আপোনালোকক আমাৰ তৰফৰ অৱগত কৰা হ'ল। আজি দিনৰ ভাগত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত হৈ গৈছে। আৰু এই সভাত আমি যিহেতু ইয়াতে ডক্টৰ B.R. আম্বেদকাৰ ডাঙৰীয়াৰ 67তম মৃত্যু দিৱস আমি অনুষ্ঠান অনুষ্ঠিত বৰপেটা সদৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আম্বেদকাৰ ডাঙৰীয়া এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে। আৰু বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এটা ছাত্ৰাবাস বা ছাত্ৰী নিবাস নিৰ্মাণ কৰিব লাগে। আনহাতে যিহেতু আমি পাটবাউসীত এই অঞ্চলত স্থানীয়ভাৱে অনুষ্ঠান ৰূপায়ণ কৰিছোঁ, আমি উপলব্ধি কৰিছোঁ বৰপেটাৰ পাটবাউসীত এখন মুকলি মঞ্চৰ অতিকৈ প্ৰয়োজনীয়তা আহি পৰিছে। কাৰণ ইয়াৰ স্থানীয় ৰাইজে, স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে যেতিয়া অনুষ্ঠান প্ৰতিষ্ঠান ৰূপায়ণ কৰে, ইয়াত এখন ৰংগমঞ্চ বা মুকলি মঞ্চৰ অভাৱ উপলব্ধি কৰে। আৰু সেইবাবে আমি অনুসূচিত জাতি যুৱস্বাস্থ্য পৰিষদে আজিৰ এই শুভ খণ্ডিকখনত অসম চৰকাৰৰ গ্ৰামীণ বিভাগক আমি আহ্বান জনাইছোঁ যে পাটবাউসীত ডক্টৰ B.R. আম্বেদকাৰ ডাঙৰীয়াৰ স্মৃতিত এখন মুকলি মঞ্চ নিৰ্মাণ কৰিব লাগে। ইয়াৰ লগতে আমি আৰু দুটামান বিষয় আমি সংবাদমেলৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। যে আপোনালোকে ইতিমধ্যে জানে যে অনুসূচিত জাতি যুৱস্বাস্থ্য পৰিষদ অসমে আমাৰ 4 দফীয়া দাবীৰ ভিত্তিত ৰাজ্যব্যাপী আন্দোলন কৰি আছোঁ। আৰু এই আন্দোলন যোৱা অক্টোবৰ নৱেম্বৰ মাহত আমি সাময়িকভাৱে স্থগিত ৰাখিছিলোঁ যদিও এই আন্দোলন অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা অসমৰ
প্ৰতিখন জিলা সমিতিৰ সহযোগত সদৰ ঠাইত অৱস্থান ধৰ্মঘট ধৰ্ণা আদি ৰূপায়ণ কৰা হ'ব। অৰ্থাৎ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা মাঘ বিহুৰ বা ভোগালী বিহুৰ পূৰ্বে আমি ৰাজ্যব্যাপী অনুসূচিত জাতি যুৱত্ব পৰিষদে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। কাৰণ আমাৰ যিবোৰ দীৰ্ঘদিনীয়া মানে সমস্যা আছে, যিকোনো দাবী আছে, এইসমূহ পূৰণৰ ক্ষেত্ৰত, এইসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো ধৰণে গুৰুত্ব প্ৰদান কৰা নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জলপানী বন্ধ কৰি দিয়া হৈছে, আমাৰ বিষয়া কৰ্মচাৰীসকলৰ পদোন্নতি বন্ধ কৰি দিয়া হৈছে, জ্যেষ্ঠতা ধাৰাবাহিকতা কৰ্তন কৰা হৈছে, আমাৰ হাজাৰ হাজাৰ বেকলগ পদ আছে, এইবোৰ পূৰণ কৰা হোৱা নাই। অন্য কি মিছন ভূমিপুত্ৰৰ জৰিয়তে লাখ লাখ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে। গতিকে বিষয়বিলাকৰ ক্ষেত্ৰত আন্দোলন ধাৰাবাহিকভাৱে এটা বছৰ কৰিলোঁ, কিন্তু এতিয়ালৈকে অসম চৰকাৰে এই বিষয়বিলাক গুৰুত্ব প্ৰদান কৰা নাই। সেইবাবে আমি অহা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ আকৌ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ আৰু আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি দিৱসৰ এই অনুষ্ঠানথলীৰ পৰা এই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইয়াৰ লগতে এই মাহৰ শেষৰ ফালে অৰ্থাৎ ডিচেম্বৰ মাহৰ শেষৰ ভাগত নতুন দিল্লীলৈ আমাৰ অনুসূচিত জাতি যুৱত্ব পৰিষদৰ এটা 11জনীয়া দল আমি যাত্ৰা কৰিব। সেই দলে নতুন দিল্লীৰ জাতিৰ ৰাষ্ট্ৰীয় আয়োগক লগ কৰিব, অনুসূচিত জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগক লগ কৰিব আৰু অসম চৰকাৰে আমাৰ যিবোৰ সমস্যা সমাধান কৰা নাই, সেই সমস্যাবোৰ সমাধান কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিব বা কাৰ্যসূচী ৰূপায়ণ কৰিব। অসম চৰকাৰক আহ্বান পুনৰ জনাইছোঁ যে পাটবাউসীত ডক্টৰ বি.আৰ. আম্বেদকাৰ ডাঙৰীয়াৰ স্মৃতিত এখন মুকলি মঞ্চ স্থাপন কৰিব লাগে। বৰপেটাৰ সদৰত জিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আম্বেদকাৰ ডাঙৰীয়াৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে আৰু দূৰ দূৰণিৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে যাতে সদৰত থাকি পঢ়া কৰিব পাৰে, তাৰ বাবে বৰপেটা সদৰত আম্বেদকাৰৰ নামত বা আম্বেদকাৰৰ স্মৃতিত এটা ছাত্ৰাবাস স্থাপন কৰিব লাগে। এইকেইটা অসম চৰকাৰলৈ আমি আমাৰ আজি অনুষ্ঠানদলীৰ পৰা আহ্বান বা দাবী। আমি অনুসূচিত জাতি যুৱত্ব পৰিষদে আজি এই আম্বেদকাৰ শ্ৰদ্ধাঞ্জলি দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা সময়ত আমাৰ হাতত আমাৰ স্থানীয় বৰপেটা জিলা সমিতি আৰু স্থানীয় ৰাইজে এখন পত্ৰ, বিশেষ পত্ৰ আনি পেলাই আমাৰ হাতত তেওঁলোকে দাখিল কৰিছে। আপোনালোকক সাংবাদিকসকলে মই পত্ৰখন দেখুৱাব বিচাৰিছোঁ। ইয়াত লিখা আছে অনুসূচিত জাতি যুৱত্ব পৰিষদ অসম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন। মই এই কথাটো এইবাবে কৈছোঁ কাৰণ অনুসূচিত জাতি যুৱত্ব পৰিষদ অসমে বৰপেটাত কোনো ধৰণৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা নাই। অনুসূচিত জাতি যুৱত্ব পৰিষদ অসমে বৰপেটাত বা অসমত দ্বিতীয় কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হোৱা নাই। 2016 চনৰ 21 ফেব্ৰুৱাৰীত আমাৰ সংগঠন জন্ম লাভ কৰাৰ পিছত 2018 চনৰ 6-8 জুলাইত মৰিগাঁও উদৰি বাখৰবাৰীত কেন্দ্ৰীয় প্ৰথম বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিলে। পৰৱৰ্তী সময়ত কৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত আমি 2022 চনলৈকে এই অধিৱেশন স্থগিত ৰাখিছিলোঁ আৰু আমাৰ প্ৰস্তাৱিত অধিৱেশন 2024 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 20, 21, 22 তাৰিখে ডিব্ৰুগড় চহৰত অনুষ্ঠিত হ'ব। ইতিমধ্যে এইটো সিদ্ধান্ত হৈছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত সময়ত অনুসূচিত জাতি যুৱত্ব পৰিষদ অসমৰ পৰা নাৰী কেলেংকাৰী আৰু বিত্তীয় খেলিমেলিৰ অভিযোগত বহিষ্কৃত হোৱা দুজনমান সদস্যই কুচক্ৰান্তমূলকভাৱে বৰপেটাৰ কেইজনমান বিজেপি, RSS, বজৰং বা হিন্দু সংগঠনৰ এছাম কৰ্মকৰ্তাৰ সহযোগত ইয়াত এখন তেওঁলোকে অধিৱেশন আয়োজন কৰাটো ইতিমধ্যে আজি আমি গম পালোঁ, অৰ্থাৎ আমাক ইয়াৰ বৰপেটাবাসী ৰাইজে জনালে। কাৰণ বিগত সময়ত এই অধিৱেশন সম্পৰ্কত আমি জ্ঞাত নাছিলোঁ, আজি জ্ঞাত হৈ যোৱাৰ কাৰণে আমি কথাটো উত্থাপন কৰিলোঁ। এতিয়া কথা হ'ল 2016 চনৰ 21 ফেব্ৰুৱাৰীত জন্ম লাভ কৰা এই সংগঠনটোৱে আজি বৰপেটাৰ পাটবাউসীত আমি আম্বেদকাৰৰ কেন্দ্ৰীয় অনুষ্ঠান পাতিছোঁ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ।